নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্য ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বাস্তুশাস্ত্ৰৰ বিষয়ে অলপ আলোচনা কৰিম। বাস্তুশাস্ত্ৰৰ কিছুমান বিধি আমি মানিবলগীয়া হয়, কাৰণ আমাৰ দৈনন্দিন জীৱনত বাস্তুশাস্ত্ৰই বহুত প্ৰভাৱ পেলায়। আমি আজি 5টা এনেকুৱা টিপছৰ বিষয়ে আলোচনা কৰিম, যিকেইটা আপোনাৰ দৈনন্দিন জীৱনত বহুতো কামত আহিব। এই 5টা বস্তু আপুনি ঘৰৰ মূল দুৱাৰৰ সন্মুখত কেতিয়াও নাৰাখিব, অন্যথা ঘৰলৈ বিপদ আহিব পাৰে। বাস্তুশাস্ত্ৰ হৈছে প্ৰাচীন বিধিবোৰৰ ভিতৰত এটা অন্যতম বিধি, য'ত এজন ব্যক্তিৰ জীৱন সহজ আৰু সুখী কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া হয়। বাস্তুশাস্ত্ৰত কেৱল নিৰ্মাণ সম্পৰ্কীয় নিয়মবোৰ উল্লেখ কৰাই নহয়, আমাৰ নিত্য ব্যৱহাৰ্য সৰু সৰু বস্তু ক'ত কিদৰে ৰাখিব পাৰোঁ তাৰো পৰামৰ্শ দিয়া হয়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ সঠিক স্থানত বস্তু বাহিনী নাৰাখিলেও আপোনাৰ জীৱনৰ সমস্যাবোৰ বাঢ়িবলৈ আৰম্ভ কৰে। আমাৰ ঘৰৰ মূল দুৱাৰখন এটা অতি গুৰুত্বপূৰ্ণ স্থান। ঘৰত শক্তি প্ৰৱেশৰ মুখ্য কেন্দ্ৰ হৈছে আমাৰ ঘৰৰ মুখ্য দুৱাৰ। বাস্তুশাস্ত্ৰ মতে যদি মূল গেটৰ সন্মুখত কিছুমান বস্তু থাকিব নালাগে, আৰু যদি সেই বস্তুসমূহ আপোনাৰ মুখ্য দুৱাৰৰ সন্মুখত থাকে, তেন্তে ই আপোনাৰ অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। গতিকে ঘৰৰ সন্মুখত কি বস্তু ৰাখিব নালাগে আহক জানোচোন। 1 নম্বৰ হৈছে ডাষ্টবিন বা আৱৰ্জনাৰ দম। ঘৰৰ মূল দুৱাৰৰ সন্মুখত যাতে আৱৰ্জনা বা লেতেৰা পানী নাথাকে, তাৰ বাবে বিশেষ যত্ন ল'ব লাগে। কিছুমান ডাষ্টবিনটো মূল দুৱাৰৰ কাষতেই থাকে। এনে কাৰ্যত বাস্তুশাস্ত্ৰৰ বাবে উপযুক্ত নহয়। ঘৰ আৰু দুৱাৰৰ চাৰিওফালে লেতেৰা থাকিলে ই অকল আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাই নহয়, লগতে বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ সন্মান আৰু ধন হেৰুৱাব লগাও হ'ব পাৰে। লগতে আপুনি ঋণৰো সন্মুখীন হ'ব পাৰিব। দুৱাৰমুখৰ কাষৰ ৰাস্তা। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মুখ্য গেটৰ দুৱাৰমুখৰ ৰাস্তাটো উচ্চ হ'লে শুদ্ধ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰটোত বাস কৰা লোকসকলৰ জীৱনত উত্থান পতন হয়, জীৱনৰ অসুবিধা আহিবলৈ ধৰে। বৈদ্যুতিক খুঁটা। বাস্তুশাস্ত্ৰৰ বৈদ্যুতিক খুঁটা ঘৰৰ মুখ্য দুৱাৰ সন্মুখত থাকিলে ঘৰৰ প্ৰগতিত বাধা বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মুখ্য গেটৰ সন্মুখত থকা খুঁটা বা গছৰ ফলত শিশু ৰোগ হ'ব পাৰে। বাস্তুশাস্ত্ৰ নিয়ম অনুসৰি ঘৰৰ প্ৰৱেশদ্বাৰত কোনো ধৰণে অৱৰোধ কৰিব নালাগে, যাতে ঘৰত অহা ইতিবাচক শক্তি কোনো বাধা অবিহনে প্ৰৱেশ কৰিব পাৰে। 3 নম্বৰ হৈছে ভঙা ঘৰ বা দোকান। বাস্তুশাস্ত্ৰ নিয়ম অনুসৰি ঘৰৰ সন্মুখত বা মুখ্য গেটৰ সন্মুখত ভঙা ঘৰ বা ভঙা দোকান থকাটো অশুভ বুলি গণ্য কৰা হয়। ই ঘৰলৈ দৰিদ্ৰতা আনে। একে সময়তে ই মানুহৰ শৰীৰ দুৰ্বল কৰে, উদ্বিগ্নতা আৰু অস্থিৰতাও সৃষ্টি কৰে। 4 নম্বৰ হৈছে ঘৰৰ বাহিৰত আন্ধাৰ। যদি আপোনাৰ ঘৰৰ ওচৰত বা মূল গেটত সদায় আন্ধাৰ থাকে, বাস্তুশাস্ত্ৰ মতে ই অতি অশুভ। ই ঘৰলৈ ৰোগ, দৰিদ্ৰতা আৰু নেতিবাচকতা আনি দিয়ে। সমাজৰ লগতো বহুত পৰিমাণে অপমানিত হ'ব পাৰে আপুনি। আৰু বাস্তুশাস্ত্ৰৰ নিয়ম মতে ঘৰৰ সন্মুখটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিব লাগে। বন্ধু বান্ধৱীসকল, এই পৰামৰ্শকেইটা আপোনালোকৰ বাবে কিমান ফলপ্ৰসূ হ'ব আপোনালোকে জনাবচোন। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকে মোৰ চেনেলটোৰ ছাবস্ক্ৰিপশ্যনৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে সকলোবোৰ ভিডিঅ' আপোনালোকে পাব পাৰে। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্য ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বাস্তুশাস্ত্ৰৰ বিষয়ে অলপ আলোচনা কৰিম। বাস্তুশাস্ত্ৰৰ কিছুমান বিধি আমি মানিবলগীয়া হয়, কাৰণ আমাৰ দৈনন্দিন জীৱনত বাস্তুশাস্ত্ৰই বহুত প্ৰভাৱ পেলায়। আমি আজি 5টা এনেকুৱা টিপছৰ বিষয়ে আলোচনা কৰিম, যিকেইটা আপোনাৰ দৈনন্দিন জীৱনত বহুতো কামত আহিব। এই 5টা বস্তু আপুনি ঘৰৰ মূল দুৱাৰৰ সন্মুখত কেতিয়াও নাৰাখিব, অন্যথা ঘৰলৈ বিপদ আহিব পাৰে। বাস্তুশাস্ত্ৰ হৈছে প্ৰাচীন বিধিবোৰৰ ভিতৰত এটা অন্যতম বিধি, য'ত এজন ব্যক্তিৰ জীৱন সহজ আৰু সুখী কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া হয়। বাস্তুশাস্ত্ৰত কেৱল নিৰ্মাণ সম্পৰ্কীয় নিয়মবোৰ উল্লেখ কৰাই নহয়, আমাৰ নিত্য ব্যৱহাৰ্য সৰু সৰু বস্তু ক'ত কিদৰে ৰাখিব পাৰোঁ